আপুনিও যদি ইঞ্জুৰিৰ পৰা বাচিব খুজিছে, আপুনিও যদি জিমত ৱৰ্কআউট ক'ৰ পৰা কেনেকৈ আৰম্ভ কৰিম বুলি ভাবিছে, তেতিয়াহ'লে এইটো ভিডিঅ' আপোনাৰ কাৰণে। নমস্কাৰ, মই কুশল গোস্বামী ফিটনেছ ট্ৰেইনাৰ। স্বাগত জনাইছোঁ সকলোকে মোৰ চেনেললৈকে। জিমবিলাক চব অ'পেন হৈছে, বহুত দিন লকডাউনৰ পাছত জিমবিলাক চব খুলিছে আৰু যিবিলাকে কষ্ট কৰে, বহুত ৱেইট উঠায়, বহুত ওজন উঠায়, যিবিলাকৰ কামবিলাক ৰখি গৈছিল তেওঁলোকে আকৌ আৰম্ভ কৰিছে বা তেওঁলোকৰ কাম আকৌ আৰম্ভ হৈছে। চ' তেওঁলোকৰ কাৰণেও এইটো ভিডিঅ' হয়। আৰু ইমান দিন বন্ধৰ পাছত কেনেকৈ এক্সাৰচাইজ কৰিব, কি এক্সাৰচাইজ কৰিলে আপোনাৰ ইঞ্জুৰি নহ'ব, যদি আপোনাৰ কিবা পেইন আছে, বেক পেইন আছে, নি পেইন আছে, ত' তাৰ কাৰণেও হয় এইটো ভিডিঅ'। আৰু এইটো ভিডিঅ' আপোনাৰ ইঞ্জুৰিৰ পৰা কেনেকৈ বাচিব পাৰিব তাক লৈ এইটো ভিডিঅ' বনোৱা হৈছে। ইয়াতে আমি 4টা পদ্ধতিত এক্সাৰচাইজবিলাক ভাগ কৰিছোঁ। 4টা পদ্ধতি আপোনালোকক মই ধুনীয়াকৈ এক্সাৰচাইজ কৰি দেখাম, এক্সাৰচাইজবিলাক দেখাম, কি কৰিব লাগে, কি কৰিলে আপুনি ইঞ্জুৰি নহ'ব সেইবিলাক দেখাম। আৰু যদি আপুনি নতুন যদি বিগিনাৰ্ছ হয়, যদি জিম যাম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকেও এইটো চাব পাৰে। চ' ইয়াতে আমি কিছুমান ৰ'টেশ্যনৰ পৰা আৰম্ভ কৰিম। ত' ইয়াতে আপোনাৰ শ্ব'ল্ডাৰ ৰ'টেশ্যন আহে, য'ত আমাৰ বেছিভাগ ৱেইট যেতিয়া আমি লিফ্ট কৰোঁ বা ওজন উঠাওঁ, চ' শ্ব'ল্ডাৰৰ জইন আপোনাৰ ইউজ হয়, বেছিকৈ শ্ব'ল্ডাৰ জইন ইউজ হয়। চ' শ্ব'ল্ডাৰৰ কাৰণে ৰ'টেশ্যন কৰিম, নেকৰ কাৰণে ৰ'টেশ্যন কৰিম, আপোনাৰ হিপ জইনৰ কাৰণে ৰ'টেশ্যন কৰিম। যিবিলাক ৰ'টেশ্যন কৰিলে আপোনাৰ ইঞ্জুৰিৰ পৰা হাত সাৰিব পাৰে, আপোনাৰ ফ্লেক্সিবিলিটি বাঢ়িব। চ' এইবিলাক ৰ'টেশ্যন প্ৰথমতে কৰি লওক। ছেকেণ্ড কৰিম আমি ৱাৰ্ম আপ, কাৰণ ৱাৰ্ম আপ নকৰাকৈ আমি কোনো বস্তু আৰম্ভ কৰিব নোৱাৰোঁ। ৱাৰ্ম আপৰ দ্বাৰা আমি ব্লাডটো মাছললৈকে আনিব পাৰোঁ, নৰ্মেল টেম্পাৰেচাৰ আমাৰ বডিটোই পায়। আৰু আপোনাৰ ইঞ্জুৰি প্ৰিভেণ্টৰ কাৰণে আপোনাৰ হাৰ্ট ৰেটটো যাতে অলপ ইনক্ৰিজ হয়, তাৰ কাৰণে আমি ৱাৰ্ম আপ ষ্টাৰ্ট কৰোঁ। চ' ৱাৰ্ম আপটো খুব জৰুৰী। এক্সাৰচাইজ কৰাৰ আগত আমি ৱাৰ্ম আপ কৰিবই লাগিব। যদি আমি ৱাৰ্ম আপ নকৰাকৈ ৱৰ্কআউট কৰোঁ, তেতিয়াহ'লে আমাৰ ইঞ্জুৰি হোৱাটো বহুত চান্স থাকে। চ' ৱাৰ্ম আপৰ পাছত আমি কৰিম ষ্ট্ৰেচিং কৰিম, কাৰণ ৱাৰ্ম আপ কৰি উঠি ষ্ট্ৰেচিং কৰে। চ' ষ্ট্ৰেচিং হ'ল আপোনাৰ যিকোনো এটা মাচুলত আমি যেতিয়া ষ্ট্ৰেচ কৰোঁ, মানে আমি টানি দিওঁ, তেতিয়াহ'লে আপোনাৰ মাচুলত টান হয়, টাইট খায়। চ' এইটো আমি ষ্ট্ৰেচিং বুলি কওঁ। ষ্ট্ৰেচিং কৰিব লাগে আপোনাৰ ফ্লেক্সিবিলিটিৰ কাৰণে, কাৰণ আপোনাৰ বডিটো ফ্লেক্সিবিলিটি থাকিলে আপুনি এক্সাৰচাইজবিলাক ভালকৈ কৰিব পাৰিব। ফ্লেক্সিবল হ'ব লাগিব আপুনি, ব্লাড ফ্ল' যাতে আপোনাৰ বডিটো ঠিকমতে হয়, আপুনি যদি ইঞ্জুৰিৰ পৰা বাচিব পাৰে, তাৰ কাৰণে আমি ষ্ট্ৰেচিং কৰোঁ। এনাৰ্জিটো যদি ইনক্ৰিজ হয়, কাৰণ আপুনি ষ্ট্ৰেচিং কৰিলে আপোনাৰ ব্লাড ফ্ল' বডিটোত ভালদৰে হয়। চ' আমি এটা ইনষ্টেণ্ট এনাৰ্জি পাওঁ, সেই এনাৰ্জিৰ কাৰণে আমি ষ্ট্ৰেচিং কৰোঁ। দৈনন্দিন জীৱনত আমি এনেকুৱা বহুতো কাম কৰোঁ, য'ত আমাৰ ৰাইট হেণ্ডখন বেছিকৈ ইউজ হয়, লেফ্ট হেণ্ডখন কমকৈ ইউজ হয়, আৰু তাৰ কাৰণে আমাৰ মাচুল ইমবেলেঞ্চ হয়। যাতে আমি মাচুলটো বেলেঞ্চ কৰি ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি ষ্ট্ৰেচিং কৰোঁ। চ' ষ্ট্ৰেচিঙৰ পাছত আপোনাৰ আহিব ফ্ৰী হেণ্ড আহিব। চ' ফ্ৰী হেণ্ড আপোনাৰ কিহৰ দৰকাৰ? ফ্ৰী হেণ্ড আপোনাৰ যিকোনো ৱেইট লিফ্ট কৰাৰ আগতে আমি ফ্ৰী হেণ্ড কৰি ল'ব লাগিব, কাৰণ ফ্ৰী হেণ্ড কৰিলে আপোনাৰ ফ্লেক্সিবিলিটি বাঢ়িব, আপোনাৰ ষ্ট্ৰেংথ বাঢ়িব, আপোনাৰ হাতৰ পাৱাৰ বাঢ়িব, আৰু আপোনাৰ এটা মাচুল প্ৰিপেয়াৰ্ড হৈ থাকিব, যাতে আমি ৱেইট যেতিয়া আমি লিফ্ট কৰিম, সেই লিফ্ট কৰাৰ কাৰণে প্ৰিপেয়াৰ্ড হৈ থাকিব মাচলছটো। ছাপ'জ আমি আজি যদি চেষ্টৰ ৱৰ্কআউট কৰোঁ, চ' চেষ্টৰ কাৰণে আমি আগতে পুছ আপ কৰি ল'ম। পুছ আপছ কৰিলে আপোনাৰ চেষ্টৰ মাচলটো অট'মেটিক এক্টিভেট হৈ যায়, তেতিয়া আমি এটা এক্সাৰচাইজ কৰিবৰ কাৰণে সুবিধা হয়। চ' ব্লাড ফ্ল' বেলেঞ্চৰ কাৰণেও আমি ফ্ৰী হেণ্ড এক্সাৰচাইজ কৰোঁ। চ' ইয়াতে 4টা পইণ্ট আপোনালোকক ধুনীয়াকৈ কৈছোঁ, যে 4টা পইণ্ট কেনেকৈ কি কৰিব লাগে। চ' 4টা পইণ্ট আপোনালোকে মানি চলক ধুনীয়াকৈ। জিমত যেতিয়া যাব, যিকোনো ৱেইট উঠাব, যেতিয়া ওজন আপুনি উঠাব, চ' এইখিনি আপুনি কৰিলে আপুনি কেতিয়াও ইঞ্জুৰি আপুনি নহয়। আপোনালোক সকলোকে মই ধন্যবাদ জনাইছোঁ মোক ইমান ছাপোৰ্ট কৰাৰ বাবে, মোৰ ভিডিঅ' শ্বেয়াৰ কৰাৰ বাবে, আৰু মোক উৎসাহিত কৰাৰ বাবে। যদি আজিৰ ভিডিঅ'টো আপোনালোকক চাই ভাল লাগিছে, তেতিয়াহ'লে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, আৰু কমেণ্ট কৰি জনাব আপোনালোকে আৰু কি জানিব খুজিছে। মোৰ ভিডিঅ' চোৱাৰ বাবে আৰু মোৰ লগত জড়িত হৈ থকাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ।